ৰাইজসকল কেনেকুৱা আছে আপোনালোকে ভাল আছে ৱেলকাম টু মাই নিউ ব্লগ দিৱালী ব্লগ পাৰ্ট 2 ফাৰ্ষ্ট পাৰ্টত বনাইছিলোঁ ফাৰ্ষ্ট পাৰ্টতো এইজন আছিলে ছেকেণ্ড পাৰ্টতো এইজন আছে মানে এই মোৰ পিছা নেৰে লাইফত নেৰো বুলি কৈ দিছে ভাই জব তক रहेगा जान तब तक तुम्हारा पीछा नहीं छोड़ेगा ये इंसान এটা ভাল ঠিক আছে তো দুলীয়াজানত আহিছোঁ দুলীয়াজান এটা ইমানে ধুনীয়া জেগা হয় যে দিৱালী মানে মোৰ বহুত মেমৰিজ ইয়াৰ লগত আছে তো আহিছোঁ ইয়াত অলপ ঘূৰিম জেগা কেইটামান দেখাম বহুত ধুনীয়া ধুনীয়া আপোনালোককো চাই ল'ব ধুনীয়া দুলীয়াজানৰ জেগা কেইটামান দেখাম আৰু ইয়াৰ দিৱালীটো ক'বই নালাগে ইয়াৰ দিৱালীটো মানে কৈছোঁ ন য'তো যাওক ইয়াৰ নিচিনা দিৱালী নাপায় ক'তো তো মোৰ লগত আহক মোৰ লগত চাই থাকক মই আপোনাক দেখাই আছোঁ ষ্টে টিউন এখন ফাঁচী বজাৰ এখন ফাঁচী বজাৰ এটা সৰু মৰু মাৰ্কেট হয় এতিয়া আমি য'ৰ পৰা আহিলোঁ যোনটো আপোনাৰ ভিডিঅ' দেখালোঁ এইটো অইল মাৰ্কেট হয় আৰু এইটো ফাঁচী বজাৰ ইয়াতো বহুত বস্তু পোৱা যায় কিন্তু অইল মাৰ্কেটতকৈ কম পোৱা যায় সৰু মুৰা এটা বজাৰ হয় আৰু এইটো ইমান ধুনীয়াকৈ হৈ আছে চব নাই এইটোৱে এইফালৰ পৰা যাম সোনকালে হ'ব ওইটো আমি ৰেষ্টুৰেণ্ট পালোহি সেইটো লাইট জ্বলি আছে দেখিছে চাগে আপোনালোকে এইটো লাইট ইয়াতে আমি আহিছোঁ কালী মন্দিৰ হয় এজন বহুত ডাঙৰ কালী পূজা পতা হয় ইয়াত মই আপোনালোকে দেখাই আহোঁ দেখিছেনে বাৰু দেখিছে কিমান ধুনীয়া লাগিছে এইটো মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে যে আপুনি চাব পাৰে লাইটিংটো কিমান ধুনীয়াকৈ দিছে মই মানে দেখি কিনে একদম ফিদাই হৈ গৈছিলোঁ আৰু নক'ব আৰু ইমানেই মজা লাগিছিলে মানে একো শব্দ নাই ক'বলৈ আপুনি চাই থাককচোন মই দেখাই আছোঁ গোটেই ভিডিঅ'খিনি ভালকৈ আপুনি চাই থাকক বাছ ইতিমধ্যে আমি আহি পাইছোঁ কালী মন্দিৰত আৰু দেখিছে আপুনি ধুনীয়াকৈ লাইটিং কৰিছে মই চাই দিছোঁ মানুহ অহা যোৱা কৰি হৈছে তো আপুনি দেখিছে কিমান ধুনীয়াকৈ লাইটিং মোৰ ওপৰত দেখিছে এনেকৈ জ্বলি আছে তো মানে মজা লাগিছে মই ভাবিছোঁ এবাৰ দৰ্শন কৰি ল'ম বাৰু সেইটো মেইন এইটো কাৰণে এইটো দৰ্শন কৰিবলৈ দৰ্শন কৰিবলৈ আহক এবাৰ ভিতৰত দেখাওঁ কেনেকুৱা আছে আপোনালোক কি হৈছিলে মানে এই ছোৱালীকেইটা মানে চেল্ফি লৈ আছিলে ইহঁতে ভাবিলে যে আমি তাহাঁতৰ ফটো তুলিছিলোঁ তেনেকুৱা মানে অলপমান কিবা ঢেঙীয়া টাইপ হৈ গ'লহেঁতেন কিন্তু আমি অলপ ৰখালোঁ বস্তুটো আৰু আপোনাক দেখাই দিছোঁ
ইতিমধ্যে আমি কালিমণি মন্দিৰত আছোঁ আৰু এই ভিতৰতে আছোঁ পূজা ইমানকৈ নাই কৰা মানে কাৰণ একো কৰি এনেকুৱা প্ৰিপেৰেশ্যন কৰি অহা নাছিলোঁ জাষ্ট এনেকৈ আহি গ'লোঁ ডাইৰেক্ট দেখাবলৈ এবাৰ কিন্তু আপোনালোকক দেখাইছোঁ ভিডিঅ' কেইটামান কেনেকুৱা আছে মন্দিৰটো ওপৰত উঠিব যাব নোৱাৰিলোঁ কাৰণ ভিতৰত ইমানকৈ নাই যোৱা প্ৰিপেৰেশ্যন কৰি নাহিছিলোঁ এইটো মেইন কথা তো এতিয়া আপোনাক যিমান দেখালোঁ সেইটোৱে আছে আৰু ওপৰলৈ উঠি যাব পাৰে এইটো এই চিৰি ওপৰলৈ উঠি কিনে সেই ইয়াত এই গোটেই এইটো শিৱলিংগৰ নিচিনা এইটো মানে ইয়াৰ ভিতৰত এটা মূৰ্তি আছে ইয়াৰ ভিতৰত পূৰা ৰাউণ্ড কৰিব পাৰি ৰাউণ্ড ঘূৰিব পাৰি ইয়াক ৰাউণ্ড ঘূৰি কিনে নিজৰ মন্নত খোজে মাইকী মানুহবিলাকে নিজৰ হাজবেণ্ডৰ কাৰণে আৰু এইটোৱে ইয়াৰ ভিতৰত বহুতখিনি এইটো হল হয় এইটো হল এৰিয়াৰ ভিতৰত আপোনাৰ এভৰিথিং ইয়াতে হয় যি ডান্স হয় যি হয় ইয়াতে হয় আৰু সেইফালে আছে এইবিলাকে হয় ইয়াত চব এতিয়া মানে আমাৰ বনোৱা হৈ গৈছে মানে মেইন যোনটো কামৰ কাৰণে আহিছিলোঁ সেইটো কামটো হৈ গৈছে এতিয়া আমি গৈছোঁ লাহেকৈ ঘৰফালে তো লাহেকৈ মানে আৰু বহুত বস্তু কেইটামান শ্বুট কৰিম যোনখিনি আপোনাক দেখাম কেইটামান চিনেমেটিক লুকছ আপোনাক কেইটামান দেখাম সেইখিনি আপুনি চাই থাকিব আৰু বহুত সোনকালে পাব এতিয়া আমি গৈছোঁ সেইটো শ্বুটৰ কাৰণে থেংক ইউ চলো তো আমি ইতিমধ্যে ফাঁচী বজাৰৰ যোনটো কালি মন্দিৰত পূজাটো পাতে তাত আছোঁ আৰু এয়া আপুনি দেখিছে পিছফালে মোৰ ইয়াতে পাতে ফাঁচী বজাৰৰ কালি পূজাটো তো এতিয়া জাষ্ট সোমাইছোঁ ক'তো সোমোৱাই অহা নাই কাৰণ প্ৰিপেৰেশ্যন কৰি অহা নাছিলোঁ বাট আপোনাক দেখাব লাগিছিল তো আপোনালোক ভাল লাগিলে শুভেচ্ছা কৰিছোঁ আৰু চাই থাকক আগত চাই বহুত মজা লাগিলে গোটেইখিনি পূজা চাই মেলি এতিয়া ঘৰ যোৱাৰ সময় হৈছিলে আৰু লাহে লাহে আমি ওলাই গৈছোঁ কলনী ফালে গৈ কিনে চব ফালে ভিডিঅ' অলপ কৰি কিনে গৈ আছিলোঁ তেতিয়া মানে কি হ'ল এই গাড়ীখন আগত আহি গ'ল এতিয়া চিঙৰিলোঁ যে অফ হ'ব বুলি সেইটো আগত আহি কিনে মানে লাগিবই লৈছিলে মানে পাইছিলোঁ আপুনি এইটো কিমান ধুনীয়া মানে শুৱনি আমাৰ দুলীয়াজানখন চাই থাকক মই আৰু আপোনাক দেখাই আছোঁ কেইটামান শ্বৰ্টছ তাত বহুতখিনি ঠাইত ঘূৰিলোঁ বহুতখিনি ঠাইত কিন্তু ঘূৰি এটা এনেকুৱা কলনীত গ'লোঁ য'ত এনেকুৱাকৈ সজাইছে দেখি কিনে মানে ইমানেই ধুনীয়া লাগিলে মানে চাই থাকিলোঁ আপুনি চাওকচোন কিমান ধুনীয়াকৈ চাইছে চাওক মজা ন এইখিনি এতিয়া আমি দুজনে উভতিছোঁ আৰু ঘৰলৈ এইটো বুদ্ধ মন্দিৰ ৰোড হয় বুদ্ধ মন্দিৰ ৰোডৰ পৰা ধৰা অলপমান মানে শ্বৰ্টকাট হয় কাৰণে এনেকৈ গৈছোঁ লগে ঘৰত ডেক'ৰেশ্যন কৰিছে চাইডে আপোনাক দেখায়ো যাম লগে আৰু আমি এটা টাইম লেপছৰ অলপ শ্বৰ্টছ লৈছোঁ আপুনি চাবচোন মই আগত দি দিছোঁ আৰু ফটকা বিচাৰি ফুৰিছিলোঁ য'ত ফেঞ্চি ফটকা অকণমান যদি জ্বলাইছে বিচাৰিবলৈ কিন্তু নেপালোঁৱেই এইখিনিয়ে আৰু শ্বৰ্ট দেখাই যাওঁ আপোনাক চাই যাওক টাইম লেপছ এতিয়া আহি আছে
ধৰা আইসকল আজি দেখিলে আপুনি কি কৰিলোঁ এতিয়া আমাৰ উভতি যোৱাৰ টাইম হৈ গৈছে আৰু এতিয়া আমি যাওঁ আৰু তো কেনেকুৱা লাগিলে ভিডিঅ'ত জনাব আপুনি আৰু ট্ৰাই কৰিছোঁ এনে প্ৰফেচনেল নহয় আমি কিন্তু ট্ৰাই কৰিছোঁ বাছ মোৰ লগত অনুপম আছে আৰু আমি আপোনালোকৰ ভিডিঅ' লৈছোঁ দাদা আপুনি কিয় ল'ব ক'ব প্ৰায় জ্বলি আছে আপোনাৰ কিয় ক'ব আপুনি মই একো নক'ম ঠিক আছে ধন্যবাদ সেইটোৱে আৰু ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে কৰিব এনেও প্ৰফেচনেল নহয় বাৰু অ'কে দেন টৰ্চ জ্বলাই মাৰিছোঁ গুড বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'